আজি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা বাইক ৰেলী ইয়াত আয়োজন কৰা হৈছে। এইটো দুদিনীয়া কাৰ্যসূচী আমাৰ এইটো লোৱা আছে যে 21 আগষ্ট আজিৰ দিনৰ পৰা এইটো আমাৰ ধমধমা হনুমান মন্দিৰৰ পৰা এইটো ষ্টাৰ্ট কৰি এইটো যাই আমাৰ কাৰিজা আই লাভ ইউ বজাৰত ইয়াত শেষ হ'ব। আৰু এই বাইক ৰেলীৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ সমাজত যাতে আমি শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি কেনেকৈ মানে এটা হেলথি সোসাইটি গড়ি তুলিব পাৰে তাৰ উদ্দেশ্যৰে আমি এইটো বাইক ৰেলী আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ যে মদ ড্ৰাগছ ইয়াত সেৱন কৰাটো এতিয়াও বাঢ়ি আছে আৰু বিশেষকৈ যুৱ চামত এইটো মানে বেছিকৈ প্ৰচাৰ হৈ আছে, বেছিকৈ ব্যৱহাৰ কৰা দেখিবলৈ পাইছোঁ। গতিকে এই ড্ৰাগছ সেৱন কৰা, মদ ভাং মানে সেৱন কৰা এইটো যাতে আমি এৰাই চলিব পাৰে আৰু এটা সবল সমাজ গঢ়ি তুলিব যদি হয়, এইটো মানে সবল যদি সমাজ গঢ়ি তুলিব লগা হয় তেতিয়া আমি এই যে মানে যে দ্ৰব্য সেৱন এইটো আমি ত্যাগ কৰিবই লাগিব। লগতে বাল্য বিবাহ আৰু মানুহ লৈ মানে মানুহ ব্যৱসায় কৰা, বিজনেছ কৰা, এতিয়া বহুতো মানুহকো এতিয়া বিজনেছ কৰা হ'ল, মানে যাকে তাকে লৈ ক'ৰবাত বিক্ৰী কৰা, ক'ৰবাত মানে ঠগাই লৈ যোৱা, সেইটো যাতে মানে এই অঞ্চলত বাক্সা অঞ্চলত আমাৰ অসমত যাতে নহয়, এইটো আমি ইয়াৰ কাৰণে এটা এৱাৰনেছ ইয়াত বাইক ৰেলী কৰাৰ কাৰণে আয়োজন কৰিছে। লগতে আমাৰ মানে এতিয়া ভাৰতবৰ্ষত এটা চলি আছে যে মানে নাৰীৰ ওপৰত নিৰ্যাতন মাত্ৰ নহয়, এতিয়া ৰেপ কৰি মাৰ্ডাৰ কৰা, এই মাৰ্ডাৰ কৰা পৰ্যন্ত গৈ পালে। এইটো কেনেকৈ হৈ পালে, এইটো কৰিব পৰা যি কেৰেক্টাৰ, এইটো কেৰেক্টাৰটো মানে প্ৰথমৰ পৰা জাগি উঠিব লাগিব। তেখেতৰ যি মন বা এতে যি মানে সুবিধা পাইছে, সুবিধা দিয়া, ৰেপিষ্টবিলাকক সুবিধা দিয়া, মলেষ্টেড কৰা সুবিধা দিয়া, এই সুবিধা দিয়াটো যাতে আমি মানে ত্যাগ কৰিব পাৰে আৰু আমাৰ মনোভাৱত যাতে এই নাৰী নিৰ্যাতনটো যাতে মনোভাৱত নলয়, মানে আনাটো যাতে ত্যাগ কৰে, ইয়াৰ কাৰণে আমি এইটো মানে বাইক ৰেলী মানে এইটো আয়োজন কৰিছে। লগতে আমাৰ যুৱ চামে যিখিনি বাইক মানে চলায়, এইটো মানে যাতে ৰুলছ এণ্ড ৰেগুলেশ্যনত চলায়। বাইক চলাই মানে কিবা কাৰণত যেনে নিজৰ লাগতীয়া কামত বাইকটো ব্যৱহাৰ কৰিবই লাগিব, কিন্তু বাইক ব্যৱহাৰ কৰি মানে নালাগা সময়তো এনে মানে যিকোনো সময়ত বাইক ব্যৱহাৰ কৰি নিজৰ জীৱনটো হত্যা কৰি লোৱা বা এক্সিডেণ্ট হৈ মৃত্যু হৈ যোৱাটো আমি বিচৰা নাই। গতিকে আমাৰ যুৱৰ বয়সতে এইকেইটা ঘটি আছে যে বাইক চলায়ে মানে এক্সিডেণ্ট হৈ মৃত্যু বহন কৰিব লগা বহুতো দিনত এতিয়া যোৱা 15 আগষ্টত হৈ গ'ল। বহুতো মানে বেছিকৈ স্পীডে বাইক চলাই, প্ৰপাৰ হেলমেট নাই, প্ৰপাৰ গাইডলাইনছত নচলায়, কোনো অভাৰটেকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন নাচায়। গতিকে এইবিলাক যাতে ৰোধ কৰিব পাৰে প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি ইয়াৰ কাৰণে এটা এৱাৰনেছ কৰাৰ কাৰণে এইটো বাইক ৰেলীটো আয়োজন কৰিছোঁ। আৰু যোৱা মানে দিনত 20 তাৰিখে আমাৰ দমদমা অঞ্চলতে হৈ গ'ল যে এটা মলেষ্টেড কেছ হৈ গৈছে। এই কেছটো আমাৰ মিডিয়াত ইমান প্ৰচাৰ হোৱা নাই, কিন্তু সৰু মলেষ্টেড এজন ছাত্ৰ ছাত্ৰী মাইনৰ মানে বয়সত কেতিয়াবা হৈ যায়, কিন্তু এই মাইনৰ বয়সত মলেষ্টেড হোৱাটো যাতে কোনো কাৰণত আমি সুযোগ যাতে নিদিয়ে, তাক যাতে সমৰ্থন নকৰে। সমৰ্থন কৰা মানে কালি পৰি তেখেতে হয়তো ৰেপিষ্ট হৈ যাব পাৰে, কাৰোবাক ৰেপ কৰিব পাৰে, কাৰোবাক মাৰ্ডাৰ কৰিব পাৰে। গতিকে সৰু এইবিলাক কেছক আমি অলপ গুৰুত্ব সহকাৰে আমি ল'ব লাগিব, যাৰ দ্বাৰা আমি এইটো ৰোধ কৰিব পৰা যায়। গতিকে আমি বিচাৰিছোঁ এটা মানে সুস্থ সবল সমাজ গঢ়ি তোলাৰ কাৰণে এইটো বাইক ৰেলী আয়োজন কৰিছে। আৰু সকলোৱে মানে গুণগত শিক্ষা লওক, আমাৰ যুৱ চামকেইটা গুণগত শিক্ষা লোৱাৰ কাৰণে সকলোৱে মনোযোগ দিয়ে যাতে, ইয়াৰ কাৰণে এইটো বাইক ৰেলীত আমি মানে এটা এৱাৰনেছ কৰাৰ কাৰণে আমি আয়োজন কৰা হৈছে।